Hey guys, welcome back to my channel. আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অসম টেটৰ যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেই নিযুক্তি প্ৰক্ৰিয়াৰ যি ওভাৰলেপিঙৰ সমস্যা হৈ আছে অৰ্থাৎ এজন প্ৰাৰ্থীয়ে যে ডিফাৰেণ্ট পোষ্টত নাম আহিছে ধৰি লওক আপোনালোকৰ কাৰবাৰ নাম পিজিটিৰ লিষ্টত আহিছে আকৌ তেওঁৰ নামে জিটিৰ গভ লিষ্টতো আহিছে নাম তাৰপিছত আকৌ প্ৰভিন্সিয়েলিষ্ট স্কুলতো তেওঁৰ নাম আহিছে চ' সেই ক্ষেত্ৰত তেওঁ কি কৰিব লাগিব কাৰণ এজন প্ৰাৰ্থীয়ে যদি ডিফাৰেণ্ট পোষ্টত এপইণ্টমেণ্ট লৈ থাকে কিন্তু তাৰ কাৰণে যেহেতু বহুতো উপযুক্ত প্ৰাৰ্থী বঞ্চিত হ'ব চ' সেই ক্ষেত্ৰত উইথড্ৰল সিস্টেম দিয়াৰ ব্যৱস্থা কৰিব লাগে চ' এক তথ্যৰ পৰা খবৰ পোৱা গৈছে যে এই সকল ব্যক্তিক যাৰ নাম ডিফাৰেণ্ট পোষ্টত আহিছে অৰ্থাৎ পিজিটি বা জিটি গভটি স্কুলে হওক বা প্ৰভিন্সিয়েলিষ্ট স্কুলতে হওক যাৰ নাম বাৰে আহিছে তেওঁক ডিএসিত গৈ পেলাই এখন এপ্লিকেশ্যন দিব লাগিব যে মোৰ নাম অমুক ঠাইত আহিছে চ' মই উইথড্ৰ কৰিব বিচাৰোঁ আৰু যিকোনো এটা পোষ্ট ৰাখিব বিচাৰোঁ ঠিক আছে চ' তেওঁ পোষ্টটো মেনশ্যন কৰি দিলে হ'ল কোনটো তেওঁ ৰাখিব বিচাৰে আৰু কোনটো তেওঁ উইথড্ৰ কৰিব বিচাৰে চ' এইখিনি গৈ এপ্লিকেশ্যন দিব লাগিব ডিএসি অফিচত গৈ নহ'লে পিছত গৈ তেওঁৰ প্ৰব্লেম হ'ব পাৰে বুলি জনা গৈছে কিন্তু একচুৱেলি এইটো ডিএসিৰ ফালৰ পৰাই তেওঁলোকে অনলাইন কৰিব লাগিছিল যে ব্যৱস্থা এনেকুৱা কৰিব লাগিছিল যে অপশ্যন দি পেলাই এইখিনি কোনটো ৰাখিব বা কোনটো ৰিজেক্ট কৰিব কিন্তু এনেকুৱা যদি নকৰে তেনেহ'লে ইমিডিয়েট ডিএসিত গৈ পেলাই সিহঁতে উইথড্ৰ কৰিব লাগিব ঠিক আছে চ' আপোনালোকে যিমান পাৰে এইটো শ্বেয়াৰ কৰি দিয়ক কাৰণ যাৰ নাম আহিছে তেওঁলোকে উইথড্ৰ কৰিলেহে উপযুক্ত প্ৰাৰ্থী নিজৰ পোষ্টৰ পৰা বঞ্চিত হোৱাৰ পৰা ৰক্ষা পৰিব আৰু নতুন প্ৰাৰ্থী কিছুমানে জব পাব যিসকল পিছত আছে নাম চ' ঠিক আছে আজিৰ বাবে এইখিনি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব